আৰু তৰাত উঠিব মানে নোৱাৰোঁ মানে মাথা ঘূৰাই কিন্তু আজি মানে সকলো মানে গৈছে তাৰমানে লাষ্ট পূজা মানিকপুৰত আৰু লাষ্ট পূজা উপলক্ষে মানে বেছি মানুহ নাই গতিকে মীনা বজাৰ যিখিনি আহিছিলে নাগৰতলা বা তৰা যিখিনি আহিছিলে গোটেইখিনি মানে গৈছে কেৱল আছে এইটো ফ্ৰেমটো বাকী আছে বাকী মানে আৰু নহয় আৰু মানে ইফালে মানুহে নাই চাওক একদম শূন্য মানে মানুহে নাই গতিকে আজি চান্সতে এনেই উঠি দিওঁ আজি এনেই অলপমান উঠি চাম কেনেকুৱা লাগে আমি উঠি যাম এতিয়া মানে আজি যিহেতু মানুহ নাই গতিকে এনেই আৰু এনেই ইয়াতে উঠি ভাল লাগিবতো উঠি যাওঁ আৰু তই আৰু উঠি ভাল লাগে এনেকৈ এনেই জাষ্ট উঠিখনত কেনেকুৱা লাগে যেতিয়া ফিলিং এটা লৈছোঁ মানে ইও উঠিছে আৰু মানে এনেকৈ উঠিবতো ভয় লাগে তো গতিকে আজি এনেই আৰু লাহে লাহে তাৰমানে ওলোটাকৈ ঘূৰি আছে একদম তৰা তো আজি আমন্ত্ৰিত শিল্পী কোন আহিব ৰাজে কৈ দিব বিদ্যাসাগৰ আহিব আজি আৰু বিদ্যাসাগৰক চাবৰ বাবে আমি আহিছোঁ বুলি মানে বিদ্যাসাগৰক চাব আহিছোঁ বুলি ক'লে ভুল হ'ব লাষ্ট পূজা বুলি আহিছোঁ আৰু অহা বছৰহে পাম লক্ষী পূজা গতিকে আহিছোঁ আমি গোটেইকেইটাই তো এতিয়া আমি পূজা চাম পূজা মানে এইটো নায়েই ইয়াতে চব দোকান ভাগিলেই তাৰমানে আৰু সেইফালে যিখিনি মানুহ হৈছে আৰু পূজা চাম আমি আৰু বিদ্যাসাগৰকো চাম লগতে নাচিম যদি নাচিব লগা গীত গায় তেনেহ'লে নাচিম আৰু সেয়ে আৰু মানুহ নাই চাওক সেয়ে চাওক আৰু আৰু আমাৰ মানে লোকেল অঞ্চলৰ কাৰণে এটা ৰষ্টাৰ এজন আহিছে এজন ৰষ্টাৰ ই ধুনীয়া ৰষ্ট কৰে আৰু নামো একেই বিকাশ আমি বিকাশ দুজনে মিটাৰাম বুলি কয় আমি দুজনে মিটাৰাম তাৰমানে আৰু সি ধুনীয়াকৈ মানে ৰষ্ট কৰিছিলে আগতে কেইটামান ভিডিঅ' আছিল চেনেলত তিনিটামান কাটি দিছোঁ তিনিটামান ভিডিঅ' আছিল কিন্তু কাটি দিলে কাৰণ কি ছাপৰ্ট পোৱা নাই আচলতে কিন্তু এনেকুৱা কথা ছাপৰ্টটো প্ৰথমতে নাপায় তো উঠি গৈ থাকিলে মানে ছাপৰ্টটো আহি যায় তো বাদ দিব নালাগে আচলতে তো আপোনালোকৰ যদি সঁহাৰি পাই আৰু ৰষ্ট ষ্টাৰ্ট কৰিব আপোনালোকে নিশ্চয় ৰষ্টিং চেনেল বহুত ডাঙৰ চেনেল চাই অসমৰ ডেকা এনেকুৱা বহুত ৰষ্ট আছে মিষ্টাৰ ৰাজা কিন্তু আমাৰ লোকেলত নাই তাৰমানে আমাৰ ইয়াত বঙাইগাঁও জিলাত বিশেষকৈ ৰষ্ট চেনেল নাই কিন্তু আমাৰ মোৰ ফ্ৰেণ্ড হয় তো ষ্টাৰ্ট কৰিছে আপোনালোকে যদি ছাপৰ্ট কৰে ধুনীয়াকৈ আৰু ৰষ্ট বনাব চেনেলটোৰ নাম আছিল ৰেম্বো ভাই তো আৰু আপোনালোকে ছাপৰ্ট কৰি যাব ধুনীয়াকৈ ৰষ্ট ভিডিঅ' বনাব আৰু আজি লগ পালোঁ ভাল লাগিল আমাৰ ওচৰৰে হয় তো বঢ়িয়া চাই থাকক ভিডিঅ'টো বিদ্যাসাগৰ দাৰ ফাংচন চাবৰ কাৰণে মানুহ চাওক সেই বাপৰে একদম যাবলৈ জেগা নাই আমি কিবাকৈ মানে আগত ক'লোঁ একদম জেগা নাই তাৰমানে তামাম মানুহ একদম আৰু ইয়াক চাওক একদম পূৰা জুবিনদাৰ ষ্টাইলত আহিছে মোৰ অডিঅ'টো বেয়া হ'ল কাৰণে ভইচ অভাৰ কৰি দিলোঁ আৰু একদম জুবিনদাৰ ষ্টাইল
Thank you. Thank you. এতিয়া একদম মঞ্চত উঠি গ'লোঁ মানে আৰু কি বাহিৰৰ পৰা কিমান ফাংচন চাম মঞ্চত উঠি চোৱাৰ মজাই বেলেগ আৰু ইয়াতে ভাবিলোঁ ডান্স কৰিম কিন্তু ডান্স নকৰিলোঁ যেনিবা অলপমান ভিডিঅ'কে কৰিলোঁ ইয়াৰ মঞ্চৰ পৰা চৰ্দি লাগি একদম মাতৰ অৱস্থা নাই মাত চাত বেলেগ হৈ গৈছে তথাপি মানে আছোঁ এনজয় কৰি তথাপি ডান্স কৰি এনজয় কৰি ভাল লাগিছে তো ইয়াৰ পৰা ভিডিঅ' আৰম্ভ কৰিছিলোঁ আৰু ইয়াতে শেষ কৰিম আৰু মানিকপুৰ পূজা বিদায় দিলোঁ ইয়াৰ পৰাই আৰু দেখা নাপায় আৰু মানিকপুৰ পূজা দুটা ভিডিঅ' দিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে মানিকপুৰ পূজাত আৰু যিসকলে আহিছে কমেণ্ট কৰি জনাব লগ নাপালোঁ চাগে তথাপি কমেণ্ট কৰি জনাব যদি আহিছে আমাৰ ইয়াত আৰু অহা বছৰ লক্ষ্মীমেলা দেখা পাব তো এই বছৰৰ কাৰণে ইয়াতেই আৰম্ভ আৰু ইয়াতে শেষ কৰিলোঁ বাই বাই জয় অসম পূজা চাই থাকিব ৰাস পূজা আহিব দেৱালী আহিব চাই থাকিব